নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মই পাপৰি কলিতাৰ মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকৰ আগলৈ লৈ আনিছোঁ মূলা, গাজৰ আৰু লগতে আদা দি আৰু বগৰী মিক্স এটা আচাৰৰ ৰেচিপি। আৰু এই আচাৰৰ বাবে দেখিছেনে, মই ধুনীয়াকৈ প্ৰথমে কেৰাহীখন পাতি এই মছলাখিনি দি ল'লোঁ, মানে গোটা জিৰা, গোটা ধনিয়া আৰু এনেকৈ আজৱাইন মানে ভাজি লৈছোঁ ধুনীয়াকৈ। আৰু ইয়াত খালি দিব লাগিছিলে শুকান জলকীয়া, কিন্তু শুকান জলকীয়া মোৰ হাতত নাই, সেইবাবে মই ৰেড চিলি পেকেটকে ব্যৱহাৰ কৰিব লাগিব। আৰু কেঁচা জলকীয়া যিহেতু মই ৰ'দত ধুনীয়াকৈ শুকুৱাই থৈছোঁ, কেঁচা জলকীয়াও দি দিম। আৰু ইয়াত দেখিছেনে, মই মিশ্ৰণখিনি ধুনীয়াকৈ খুন্দি ল'লোঁ, মানে মিক্সিত পিচি ল'লোঁ। আচলতে পূৰা মিহিকৈ নাই কৰা বাৰু দেই। আৰু এই গেছটো জ্বলাই প্ৰথমে মই কেৰাহীখন পাতি তাত মই ধুনীয়াকৈ হেৰি দি দিলোঁ, মানে তেল দি দিলোঁ। তেলখিনি মিঠাতেলখিনি দি দিলোঁ। আৰু মিঠাতেলখিনি গৰম হোৱাৰ পাছতে মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। আৰু গেছৰ ফ্লেমটো অফ কৰি দিয়াৰ পাছতে মানে মই এতিয়া দিব লাগিব এয়া হালধীয়া চামুচ দি দিলোঁ। দিয়াৰ পাছতে আমি যিখিনি আছিলে ৰ'দত শুকুৱাই থোৱা সেইখিনি মূলা, গাজৰ, আদাখিনি, জলকীয়া সকলোবিলাক মই দি দিলোঁ তেলতে। আপোনালোকে হয়তো ভিডিঅ'টোত দেখিছেই, মই এনেদৰেই দি দিলোঁ। আৰু লগতে বগৰীখিনিও দি দিলোঁ। আচলতে মোৰ এটা অকণমান মানে তথাপিতো খাবলৈ টেষ্টিয়ে হৈছে, কিন্তু তেলখিনি অকণমান আৰু চেঁচা হোৱাৰ পাছত দিয়াহেঁতেনো একো প্ৰব্লেম নাই বাৰু, কিন্তু এনেদৰে দিলেও একো নহয়। আৰু ইয়াত দেখিছে ৰেড চিলি পেকেটটো দি দিলোঁ। আৰু এনেদৰে বনাই খাবচোন, বহুত টেষ্ট লাগে খাই পেলাই। আৰু ইয়াত দেখিছেনে ভিনেগাৰো দি দিলোঁ, তেতিয়া আচলতে বেয়া হৈ নাযায়। সেইবাবে মই আৰু কোমলো কৰিব আচাৰখিনি, সেইবাবে মই দি দিলোঁ। আৰু লগতে দেখিলে আপোনালোকে অকণমান দি দিছিলোঁ ক'লা নিমখ। আৰু আমাৰ আচাৰ এয়া দেখিছেনে ৰেডি হৈ গ'ল। আৰু এইখিনিতে এটা কথা কওঁ, মানে মোৰ এটা স্কিপ হৈ গ'ল আচাৰটো, মানে স্কিপ মানে কি হৈ গ'ল, যিখিনি যে মই মছলা পিচি লৈছিলোঁ সেই মছলাখিনি দিয়া মানে থাকি গ'ল, সেইবাবে পাছত পাই ক্লিপটো পাই এতিয়াই ইয়াতে লগাই দিছোঁ। আৰু এইখিনিতে এটা ৰিকুৱেষ্ট কৰিম, মই নতুনকৈ যিহেতু এটা পেজ খুলিছোঁ ফেচবুকত, আপোনালোকে যদি প্ৰথমবাৰৰ বাবে চাইছে প্লিজ মানে ভিডিঅ'টো মানে ফ'ল' কৰি দিব, পেজটোত ফ'ল' কৰি দিব। আৰু ইউটিউবত চোৱাখিনি ভিউৱাৰ্ছ নতুনকৈ আহিছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট কৰিব দেই। আৰু আমাৰ আচাৰ দেখিছেনে এয়া ৰেডি হৈ গ'ল। আৰু ইয়াত দেখিছেনে মই এটা মানে চিচাৰৰ বৈয়ামত ভৰাই এনেদৰে থৈ দিম, আৰু ধুনীয়াকৈ মাজে মাজে ৰ'দত দিম, মাজে সময়ে ৰ'দত দি এয়া ধুনীয়াকৈ খাই থাকিম। আৰু আচাৰটো আচলতে খাবলৈ বহুত টেষ্টি হয়। আৰু নাখোৱাখিনিয়ে এবাৰ ট্ৰাই কৰিব। আজিলৈ আহিছোঁ দেই, ধন্যবাদ।